বিজয় চক্রবর্তী তেখেতে কৈছে মাইনৰিটিৰ ভোট নালাগে নিৰজ্জৰ নিচিনা আজি কিয় মাইনৰিটি এলেকাত দলং উদ্বোধন কৰিব আহিলে যিটো 2 বছৰ আগতে ৰাইজে উদ্বোধন কৰি দিছে সেই দলং আজি কিয় উদ্বোধন কৰিব লাগে আজি প্ৰশ্ন কৰিছো তেখেতৰ সাংসদ পুঁজি আমাৰ বক সমষ্টিত নপৰে নেকি সংখ্যালঘু এলেকাত নপৰে নেকি তেখেতে বক সমষ্টিত কি কাম কৰিলে আজি হিচাপ দি যাওক নিৰজ্জৰ নিচিনা দলং উদ্বোধন কৰিলে নহব আজি আমাক হিচাপ দিয়ক উন্নয়নৰ ক্ষতি পেট্ৰল ডিজেলৰ দাম কিমান বাঢ়িছে পেট্ৰল ডিজেলৰ দাম কমাই দিয়ক দম থাকে যদি কমাই দিয়ক পেট্ৰল ডিজেলৰ দাম দলং উদ্বোধন কৰিব নালাগে আমাক জহাব নালাগে নাম জহাব নালাগে আমাৰ সবকা সাথ সবকা বিকাশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এয়া জানো সবকা সাথ সবকা বিকাশ যিজন এমপি আজি 4 বছৰ 6 মাহ পাৰ হৈ গ'ল এদিন আহিব পৰা নাই আজি নিৰজ্জৰ নিচিনা কিয় আহিলে নন্দিতা দাস ডাঙৰীয়ে এইফালে দি খোজকাঢ়ি বেকৰ মাজত আহি দলঙত ঠিকাদাৰক লৈ আহি কৰিছে কাম সোনকালে কৰক আজি তেখেতক ইয়াত মাতা নাই লাজ থাকিব লাগে সমষ্টিখন কাৰ আৰু সমষ্টিত যাওঁতে